এমপ্লয়মেণ্ট এক্সেছ চাৰ্টিফিকেট গাঁৱৰ বন্ধুসকল কেনেকৈ ডাউনলোড কৰিব ঠিক আছে আজি ভিডিঅ'টোত কৈ আছোঁ জনাই আছোঁ কেনেকৈ ডাউনলোড কৰিব এক্সেছ এমপ্লয়মেণ্ট বা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফেইল হৈছে বা হেৰাইছে ঠিক আছে বা ৰিনিউৱেল কৰিব বিচাৰিছে নতুনকৈ কৰিব বিচাৰিছে তো আপোনালোকে জনাম এই ভিডিঅ'টোত যদি মোৰ বিগিন নেটকৈ পাইছে আৰু প্ৰথমবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' হেল্পফুল টু এক্সন ভিডিঅ'টো বনাই থাকোঁ তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো তো পোনপ্ৰথমে আহিব লাগিব বন্ধুসকল আপোনালোকে সেৱা সেতু অফিচিয়েল ৱেবছাইট য'ত আপোনালোকে গুগলত চাৰ্চ কৰিব লাগিব ফাৰ্ষ্ট সেৱা সেতু ঠিক আছে এণ্ড ইয়াতে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্চ কৰিলে আহিব ডাইৰেক্টলি ঠিক আছে ইয়াতে এপ্লাই কৰিব লাগিব বাছ এণ্ড ইয়াতে এপ্লাই উইথ আধাৰ এপ্লাই উইদাউট আধাৰ তো আপোনালোকে ৰিকমেণ্ড যিটো কৰিছে এপ্লাই উইথ আধাৰটো কৰিব তেতিয়াহে আপোনালোকে সহজ হ'ব আপোনাৰ উলিয়াত তো ইয়াতে কি ডকুমেণ্ট লাগিব চাওক আপোনাৰ চবখিনি কাগজ লাগিব নথি পত্ৰ যেনে OBC ফটো এক কপি লাগিব বা আধাৰ কাৰ্ড ঠিক আছে আধাৰ কাৰ্ড এড্ৰেছ প্ৰুফ আৰু মেট্ৰিকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট হাই ছেকেণ্ডেৰী যিমানবোৰ আপোনাৰ কোৱালিফিকেশ্যন আছে সিমানখিনি তো এপ্লাই কৰি দিব এপ্লাই কৰাৰ পিছত আপোনালোকে ইয়াতে লগ ইন মোৰ অলৰেডি একাউণ্ট আছে বনোৱা তো লগ ইন কৰি দিব ইয়াতে এলাও কৰি দিব ঠিক আছে ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নম্বৰ দি আপোনালোকে KYC কৰিব লাগিব ফাৰ্ষ্ট আপোনালোকে ভেৰিফাই কৰিব লাগিব তেতিয়া আপোনালোকে ইয়াৰ জৰিয়তে এপ্লাই কৰিব পাৰিব ঠিক আছে তো ইয়াৰ কমপ্লিট ভিডিঅ' যদি লাগে আপোনাক কমেণ্ট কৰি জনাব মোক বা আপোনালোকে যদি লাগে মোক হোৱাটছআপ কৰিব পাৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট ঠিক আছে কাৰণ জব বহুত ধৰণৰ আহি আছে আছামৰ জব এপ্লাই কৰোঁতে এইখন খুবেই প্ৰয়োজনীয় 8 পাছ হওক ঠিক আছে 4 গ্ৰেড চাৰ্টিফিকেট হওক 4 গ্ৰেড চাকৰি হওক তো আপোনালোকে এনেধৰণে এপ্লাই কৰিব পাৰিব বা মোক হোৱাটছআপ কৰিলে আপোনালোকে চাৰ্টিফিকেটখন বনাব পাৰিব তো এই আছিল গাইজ ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব ঠিক আছে আপোনাৰ আনফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো নাপাহৰিব তো আজিলৈ ইমানেই জয় অসম আৰু যদি বন্ধুসকল আপোনাৰ অলৰেডি বনোৱা যেনেধৰণে ইয়াতে ফুল দেখুৱাই আছে যে অলৰেডি এপ্লাইড ইউ আৰ অলৰেডি ৰেজিষ্টাৰ্ড উইথ আছ যদি এনেকৈ ধৰণে আহে তো আপোনালোকে কি কৰিব লাগিব যোনটো ID মোবাইল নম্বৰ দি এপ্লাই কৰিছিলে সেই নম্বৰটো দি আপোনালোকে চেক কৰিব লাগিব যে ঠিক আছে ডেলিভাৰী কেনেকৈ মানে চেক কৰিব লাগিব কোনটো নম্বৰ দি কৰিছিলে তেতিয়া আপোনালোকে ডাউনলোড কৰিব পাৰিব নহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব আপোনালোকে চেণ্টাৰত যাই কেঞ্চেল কৰিব লাগিব তেতিয়াহে আপোনালোকে অনলাইন কৰিব পাৰিব ঠিক আছে তো আপোনালোকে কিবা যদি ডাউট থাকে কমেণ্ট কৰি দিব